হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু ৰাতিপুৱা শুই উঠি আমাৰ ছাগলীকেইটাৰ লগত লাগিছোঁ। চাওকচোন, তাক মৰম কৰিব লাগে। মোৰ হাতখন টানি আছে আৰু মোৰ গাটো খুব বেয়া, মাতটো মোৰ বেয়াই হৈ আছে। তথাপিও ডিউটি নগ'লেও নহয়, গা পা ধুই আৰু মই ডিউটিলৈ যাব ওলালোঁ। আৰু গধূলি আহি দেখো চুচুৰুক দিবা লাগব কি লাগে যে এডাল এইবিলাক 10 টকা কিনিব ফেঞ্চি এবাৰ আনছে তো এডাল বেজাকৈ ফেঞ্চি কৰি যাব লগা গোটেইকেইজনীয়ে বাহঁতৰ ঘৰত আহি মান ধৰা কাপোৰৰ পেকিং কৰি আছিলোঁ। কি আহিছা তন্তে পেকিং করবে কি পেকিং করছে এটা আৰু তাৰপাছত আমি নেইল পলিছ লগালোঁ। আজি ভিডিঅ'টো ইমানেই।